আজি আমি ওলালোঁ ককাইদেউৰ লগত বন্ধুৰ ঘৰলৈ বুলি বিহু চাবলৈ। এই চাৰিও চাইডে সেউজীয়া সেউজীয়া ধুনীয়া বতৰ। উকিয়াম ৰাস্তাৰে গৈ আছোঁ। ৰাস্তা বনাই আছে, উকিয়াম ৰাস্তাটো। চাৰিও চাইডে সেউজীয়া, দেখি বৰ ভাল লাগিছে। সেউজীয়া আৰু সেউজীয়া। আহি পালোঁ বাঁহৰ দলং। কেনেকুৱা হৈ গৈছে, বৰ অসুবিধা পাৰ হ'ব। খোজকাঢ়ি ককাইদেৱে লৈ গৈ আছে। এইটো এটা মস্ত দিয়া। আহি স্কুল পালোঁ আৰু লাহে লাহে বন্ধুৰ গাঁওখন। বৰ ধুনীয়া সেউজীয়া পৰিৱেশ। স্কুল, এইটো মন্দিৰ বন্ধুহঁতৰ গাঁৱৰ মোৰ। আহি পালোঁ সিহঁতৰ গাঁও। এতিয়া এই চাওক, গাঁৱলীয়া পৰিৱেশ। সিহঁতৰ ঘৰ আহি পালোঁ। আহিয়ে আমি চিধাই বিহুতলিলৈ বুলি ওলালোঁ। চাওক, ৰাতিৰ দৃশ্য। গাঁৱৰ ছোৱালীবিলাকে নাচিছে বিহু। এয়া শেষৰ দৃশ্য।